What's up guys, this is cool. Welcome back to my new vlog. So guys, মই ঘৰত আহিছোঁ পৰহি আহিছিলোঁ আৰু এতিয়া আজি মই ভাবিলোঁ আমাৰ গাঁওখন দেখুৱাওঁ তো আজি আমাৰ গাঁওখন দেখুৱাওঁ আৰু এইজনী মোৰ দাদী ৰানুমণ্ডল দাদী ৰানুমণ্ডলৰ নিচিনা দেখা যায় দাদীক আৰু সেইজনীও দাদী কাপত আৰু এইজনীও দাদী আৰু এইজনী মুলিক দাস ফ্ৰেণ্ড নাহিম আৰু এইজন ভাগিন ল'ৰা নাহিম পিঠা খাবি পিঠা রুমি গুগল পে নাম্বার দিছিল না গুগল পে না গুগল পে না গুগল পে ফোন পে গুগল পে ব্যাংক থেকে কাটটা না লুমি বাকাশা আৰু এইটো আমাৰ মধুৰিআম গছ দুটা মধুৰিআম নাই আছিলে কেইদিনমান আগতে আছিলে এতিয়া নাই শেষ হ'ল এইটো আমাৰ জেতুকা গছ বহুত পুৰণা হয় ফুলবোৰ মজা লাগে জেতুকা গছৰ ফুল খোপা ধুনীয়া আৰু সৌখন আমাৰ মথাউৰি এয়া চাওক আৰু মৰাপাত হেৰি কৰি থৈ দিছে খৰি এইবিলাক হাপি ইয়াত বহি আছে হাপি খং উঠিছে আজি হয়নে হাপি স্কুল ছুটি হৈছে বোলা মথাউৰি ছাত্ৰী গৈ আছে স্কুলৰ ষ্টুডেণ্ট সেয়া আৰু এই পুখুৰী আৰু এইটো আম গছ আমাৰ কিছুমান ফুল গছ ধুনীয়া মজাৰ এইটো কি ফুল বুলি কৈ নাজানো নামটো নাজানো আৰু এইটো এয়া ফুল ফুলা নাই নেকি ভালকৈ ফুলা নাই এয়া ফুলিছে দুটামান ফুলিছে এইটো এটা দুবৰি ফুল নেকি নাম নাজানো এইটো মজা লাগিছে আৰু এইটো আমাৰ বুল গছ ফুল হৈছে নেকি চাওঁ এয়া দুটামান হৈছে এয়া চাওক ধুনীয়া উঠাব লাগিব এইকেইটা আৰু ফুলো ভাল লাগে ন মজা ফুল আৰু নেমু টেঙা গছ আৰু নেমু গছটো আৰু ঘৰ বনাবৰ কাৰণে এইবিলাক আনি থৈছে বালি আৰু শিল আৰু আমাৰ ৰাস্তাখন দেখাইছোঁ এইটো আমাৰ ৰাস্তা এইফালে আমি স্কুলত যাওঁ আগতে আৰু বজাৰতো যাব পাৰি আমাৰ বজাৰ এইখন দোকান আমাৰ ঘৰৰ ওচৰতে আৰু এইখন আমাৰ গাঁও দেখাইছোঁ ধুনীয়াকৈ
তহঁতৰ মৰাপাট খেতিয়ক মানুহ খেতি কৰিছে এই মৰাপাট মেলি দিছে ধুনীয়াকৈ তহঁতৰ ন এইবিলাক চব মৰাপাট চাইকেল চলাই আছে আৰু এইটো ৰাস্তা দি আমি হেৰিত যাওঁ নদীৰ পাৰত ব্ৰহ্মপুত্ৰ নদী আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৈ আছোঁ এয়া আজবিন চাইকেল চলাই যাব আৰু আমি খোজকাঢ়ি যাম আৰু ব্ৰহ্মপুত্ৰ নদীৰ পাৰত গৈ আছোঁ আৰু দেখুৱাম আপোনালোককো পথাৰে আমি গৈ আছোঁ নদীৰ পাৰত তো আপোনালোককো দেখুৱাম নদীখন কেনেকুৱা আমাৰ গাঁওখন কেনেকুৱা বলক যাওঁ এয়া পথাৰতো ঘৰ বনাই মানুহে পথাৰতো ঘৰ বনাইছে ঠিকে আছে মাটি নাই গৰাখহনীয়া আনিলে চব সেইটো কাৰণে পথাৰতে থাকিবলগীয়া হৈছে চবৰ আৰু ইয়াৰ পৰা আমাৰ গাঁওখন সেনেকুৱা দেখায় জুম কৰি দেখাইছোঁ আমাৰ ঘৰখন দেখাই নাযায় ক'ত যায় এইফালে হা এয়া মানে চাইকেলখন দিব গৈ আছে খুৰাক মানে তাত চাইকেল দি মানে মৰাপাট আনিব যায় সেইটো কাৰণে চাইকেলটো দিব গৈ আছে অনা নিয়া কৰি আছে চাইকেলেদি মৰাপাট ৰাস্তাটো চাওক আমি গৈ আছোঁ এইটো ৰাস্তা দি মই আজমিনৰ চেণ্ডেল পিন্ধি গুচি আহিছোঁ আৰু আমি পাই গৈছোঁ আজমিনে গৈ আছে মোৰ লগত পেহী এজনী আছে মোৰ তাই কৈ আছে নাযাবা বোলে তাত গ'লে বোলে মৰাপাটৰ বোজা আনিব লাগিব তাত গ'লে বোলে মই জুম কৰি দেখাই আছোঁ নাযাওঁ তাত মৰাপাট আনিব লাগিব তেতিয়া বোজা লৈ কোনে আহিব নাযাওঁ সেইটো কাৰণে মেলি থৈ দিছে তেওঁৰ কি জানো কয় আমাৰ ভাষাটো খোলা বুলি কয় এনেই অসমীয়াত নাজানো মই সঁচাকৈ কি বুলি কয় এইটো সেইকৈ জাগ দিছে মানে এই মৰাপাট কাটি পেলাই ইয়াত হেৰি কৰা হয় যাতে পচে আৰু মৰাপাট হেৰি কৰিব পাৰে ওলাব পাৰে আৰু মৰাপাট ওলোৱাৰ পাছত এইবিলাক হয় ওলা হয় তো পথাৰ পৰিৱেশ মজাৰ পৰিৱেশ স্কুলৰ পৰা আহি আছে নদীৰ পাৰেদি ছাত্ৰ চাইকেলেদি মজাকৈ ধুনীয়াকৈ গাঁৱৰ পৰিৱেশ লৈ চ' গাইজ নদীৰ পাৰত যোৱা নহ'ল কাৰণ খুৰা এজন আহি আছে নদীৰ পৰা তো আমাক বোলে সিহঁতক বোলে গালি দিব সেইটো কাৰণে যোৱা নাই তো ময়ো যোৱা নাই পাছত যাম আবেলি সেইটো দেখুৱাম এইটো আমাৰ মেইন ৰাস্তা ঘৰৰ পৰা ওলাই ৰাস্তাটো এইটো দি আমি আগতে LP স্কুলত যাওঁ আৰু বজাৰ যাওঁ মাহীহঁতৰ ঘৰ ইফালে তাত যাওঁ সদায় যাব লাগে আগতে সদায় যাওঁ এইটো ৰাস্তা দি আৰু এইটো ৰাস্তা মথাউৰিৰ ৰাস্তা মথাউৰি দেখা গৈছে অলপ অলপ এইখন মথাউৰি আৰু মথাউৰিত যাব লাগে সেইখন ৰাস্তা দি আৰু এইখন মথাউৰি ৰাস্তাৰে আমি আগতে স্কুলত যাওঁ হাইস্কুলত আৰু বহুত এইফালেদি যোৱা হয় আজিকালি মথাউৰি ৰাস্তা দি যোৱা হয় চাইকা বুঢ়া চাইকা আৰু আমাৰ কঁঠাল গছ আৰু খুৰীয়ে মাছ হেৰি কৰি থৈ দিছে শুকাইছে শুকান মাছ গোন্ধাইছে তামাম চ' গাইজ মোৰ আইতাক চাই কেনেকুৱা পালে ৰানুমণ্ডলৰ নিচিনা অলপ ফেচ কাটিংটো আহে ন মই জানো আৰু আজিৰ ব্লগটো ইমানেই মানে দিব নোৱাৰিলোঁ ভালকৈ গাঁৱৰ হেৰিটো মানে নদীখন দেখুৱাব ল'ব লাগে তেন্তে গম পাই